ওচৰৰ সমীপৰ বালাপিঠাত জনকল্যাণ গ্ৰামীণ ডেভেলপমেণ্ট ছ'চাইটিৰ সৌজন্য অহা ২৬ আগষ্ট তাৰিখে অসম ভিত্তিক নাও খেল প্ৰতিযোগিতা। অসমৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত হৈ আছে নাও খেল প্ৰতিযোগিতা। তাৰে সমান্তৰালকৈ বৃহত্তৰ বালাপিঠা অঞ্চলৰ বালাপিঠা বেকী দলঙৰ ওচৰত জনকল্যাণ গ্ৰামীণ ডেভেলপমেণ্ট ছ'চাইটিৰ সৌজন্য অসম ভিত্তিক নাও খেল অনুষ্ঠিত হ'ব। সমাগত ১৫ আগষ্টৰ ৭৪তম স্বাধীনতা দিৱস উপলক্ষে অহা ২৬ আগষ্টত সচেতন ৰাইজৰ তৎপৰতাত বৃহৎ নাও খেল প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। প্ৰথম গ্ৰুপত ৭৫ ফুটৰ ওপৰত নাও হ'ব লাগিব আৰু প্ৰথম পুৰস্কাৰ ৬০,০০০ এটকাৰ লগতে ট্ৰফি এটা। দ্বিতীয় পুৰস্কাৰ দিয়া হ'ব ৪০,০০০ এটকাৰ লগতে এটাকৈ ট্ৰফি। তৃতীয় গ্ৰুপৰ ৭৫ ফুটৰ তলৰ নাও হ'ব লাগিব আৰু প্ৰথম পুৰস্কাৰ ৩০,০০০ এটকাৰ লগতে ট্ৰফি এটা আৰু তৃতীয় পুৰস্কাৰ হ'ব ২০,০০০ এটকাৰ লগতে এটাকৈ ট্ৰফি। প্ৰথম গ্ৰুপৰ ভৰ্তি মাচুল ৭,০০০ এটকা আৰু তৃতীয় গ্ৰুপৰ ভৰ্তি মাচুল ৪,০০০ এটকা। সমাগত ২৬ আগষ্ট তাৰিখে হ'বলগীয়া নাও খেল প্ৰতিযোগিতাৰ আজি বেকী নদীত এখন নাৱেৰে প্ৰস্তুতি চলায়। জনকল্যাণ গ্ৰামীণ ডেভেলপমেণ্ট ছ'চাইটিৰ সদস্যসকলে নাও খেল প্ৰতিযোগিতাত ইচ্ছুক খেলুৱৈসকলে অহা ২৪ আগষ্ট তাৰিখৰ ভিতৰত 6002357449 অথবা 7002094010 অথবা 8638420343 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনায়। হবলগৰ পৰা ৰমেশ দত্তৰ ৰিপৰ্ট, হবলগ লাইভ 24। ভারতবর্ষের ৭৬তম স্বাধীনতা দিবস উপলক্ষে আমার বৃহত্তর বালাপিঠা জনকল্যাণ গ্রামীণ সোসাইটির সৌজন্যত আমি অহা ২৬ আগষ্টত এখন বৃহৎ নাও খেল অসম ভিত্তিত আমি বৃহৎ নাও খেল প্ৰতিযোগিতাৰ আয়োজন কৰিছোঁ। উক্ত নাও খেল প্ৰতিযোগিতাৰ অসমৰ বিভিন্ন ঠাইৰ পৰা নাৱৰীয়াবিলাকে আমাৰ এই খেলখনত অংশগ্ৰহণ কৰিব আৰু এই চবতে আমি এই উক্ত ২৬ তাৰিখত এই অঞ্চলৰ সমূহ ৰাইজৰ সহায় সহযোগিতা উপস্থিতি আমি কামনা কৰিছোঁ। কিমান তাৰিখত খেল হ'ব? ২৬ আগষ্ট। আৰু প্ৰথম পুৰস্কাৰ কি থাকিব? প্ৰথম পুৰস্কাৰ আছে আপোনাৰ ৬০,০০০ টকাৰ লগতে ট্ৰফি আৰু দ্বিতীয় ডাঙৰ নাৱৰ এইটো ডাঙৰ নাৱৰ যে দ্বিতীয় পুৰস্কাৰ আছে ৪০,০০০ টকাৰ লগতে ট্ৰফি আৰু যিটো সৰু নাও হ'ব সেইটো ৫০ হাতৰ তলত সেই নাৱৰ প্ৰথম পুৰস্কাৰ হ'ল ৩০,০০০ টকা আৰু দ্বিতীয় পুৰস্কাৰ হ'ল ২০,০০০ টকা। ইয়াতে গ্ৰুপ ৱাইজ হ'ব নেকি? গ্ৰুপ ৱাইজ হ'ব, এ গ্ৰুপ আৰু বি গ্ৰুপ দুটা। এই গ্ৰুপত কিমান দৈৰ্ঘ্য থাকিব নাওখনৰ? ৫০,০০০ ওপৰত যিমান হয় আৰু এ গ্ৰুপৰ নাওবিলাক ৭৫ ফুটৰ ওপৰত থাকিব লাগিব আৰু বি গ্ৰুপৰ নাওবিলাক ৭৫ ফুটৰ তলত থাকিব লাগিব। এইখিনি আমাৰ গ্ৰুপ দুটা গ্ৰুপত আমাৰ নাও খেলখন অনুষ্ঠিত হ'ব। ৰাইজক কি আহ্বান জনাব? ৰাইজক আমি আহ্বান জনাইছোঁ সকলো ৰাইজ যাতে সহায় সহযোগিতা তথা উপস্থিতি থাকি আমাৰ এই খেল পৰিচালনা কৰাত সহায় কৰে, এইখিনি আমাৰ ৰাইজলৈ। আৰু যিখন আমি প্লেজত ৰৈ আছোঁ এইখন নদীতে হ'ব, ভাটি ফালে অৰ্থাৎ দক্ষিণ ফালে। আৰু মানে জইনিং ফিজ কিমান হ'ব? জইনিং ফিজ এ গ্ৰুপত ৭,০০০ টকা আৰু বি গ্ৰুপত ৪,০০০ টকা। এইটো অসম ভিত্তিত হ'ব নেকি? অসম ভিত্তিত।